নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কি বনাবলৈ লৈছোঁ আপুনি আপোনালোকক দেখা যাওঁ। ইয়াত মাছ আনিছে, মাছ আৰু ধুনীয়াকৈ কাঢ়ি বনাম দেই। কিহৰ লগত বনাম আপোনালোকক সেইবিলাক দেখাম। আৰু তিতা কেৰেলা ভাজি বনাবলৈ লৈছোঁ আৰু লাল শাক, লগতে আকৌ লেচেৰা মাছ ভাজি। গতিকে এতিয়া আহকচোন মাছটো ভাজি লওঁ, তাৰপিছত কি হয় দেখা যাব। আৰু এই লগতে আকৌ ৱাশ্বিং মেচিনত কাপোৰো ধুই আছোঁ, মানে মাছো ভাজি আছোঁ আৰু মানে কাপোৰ ধুই আছোঁ। কাপোৰ মানে পৰ্দাবিলাক ধুই আছোঁ। আকৌ আহিলোঁ মাছ ধুইছিলোঁ, মানে স্কিনটো মানে জুইটো অলপ কমাই ল'লোঁ। কমাই লৈ পেলাই আপোনাৰ কাপোৰ কানি ধুই লুটিয়াই বগাই আছোঁ, কাৰণ বতৰটো ইমান বৰ এটা ভাল নহয়। এতিয়া আহকচোন, ইয়াত বিলাহী পিঁয়াজ দিছোঁ, লগতে আকৌ আদা নহৰু মছলা দি দিছোঁ, নিমখ হালধি সকলোবোৰ দি পেলাই একদম পূৰা ভাজি দিছোঁ। মাছটো ভাজি যেতিয়া লাল হৈ যাব, তেতিয়া অলপ গৰম পানী দি দিম। এতিয়া অলপ ভাজি আছোঁ, পূৰা ভাজি দিছোঁ। ভাজি ল'লে যিমানেই ভাজিব আপোনালোকে তিমানেই খাবলৈ ভাল লাগিব। অলপ পাঁচফোৰণ দি মাছটো ভাজি লৈছোঁ দেই, তেতিয়া চেণ্টটো অকণ ভাল লাগিব, তেতিয়া থেকেৰা হয়। গতিকে আজি পূৰা মজাকৈ বনাই পেলাই খাম আৰু এতিয়া চাই থাকক আৰু কেনেকৈ বনাওঁ। তাৰপিছত উতলা গৰম পানী থৈছোঁ, গৰম পানীখিনি দি দিছোঁ অলপ, মানে আৰু পৰিমাণ জোখত। আহিলে আমি এতিয়া 2জন বা 3জনে খাম, সেই হেতুকে দিছোঁ। এতিয়া আকৌ মাছকেইটা ভাজি আছিলোঁ যে, সেই মাছকেইটা দি দিছোঁ। দি দিয়াৰ পাছত এতিয়া আকৌ নতুনকৈ ধনিয়া ওলালে। আমাৰ আকৌ লামডিঙত সোনকালে শাক চব্জিবিলাক ওলায়, সেইকাৰণে লোকেল ধনিয়া অলপ উতলি থাকোঁতেই দি দিওঁ। ভালকৈ উতলাই লওঁ, তাৰপিছত আৰু ধনিয়াখিনি কাটি কৰি একদম ক্লিয়াৰ কৰি থৈ দিছোঁ। থৈ দি এতিয়া আকৌ ধনিয়াখিনি দি দিলোঁ, দি পেলাই ফাইনেলি মাছটো হৈ গ'ল। আজিলৈ বাই বাই।